তাৰ লগতে কথা পাতিম। হ'ব না তুমি কি কৈ আছা? মই কথা পাতি আছো। হেৰি নহয়, তোমালোক গৰু পানী খাব হয় নাই জানো? কি ক'লে দাদা? গৰু পানী খুৱাব হয় নাই জানো? আবেলি হ'ল নহয়, 12টা বাজি গ'ল। গৰুকেইটা পানী খুৱাই গ'ল। নাই দাদা, সেই মানে কি আমি আপোনাৰ সেই ঘৰৰ ভিতৰতে আছো। মানে কি কথাটো আমাৰ গৰুটো বেছি দিলো নহয়। আমাৰ গৰুটো গানটো নাম দিলো সেই আপোনাৰ কি ঢেকীয়াতলিত ধেৰেত। পাদে পেৰেক পেৰেক। আপুনি মিলাই দিলে দেখোন গানটো। মানে আমাৰ মনৰ কথাষাৰ কৈ দিলে আপুনি। ঢেকীয়াতলিত পেৰেক পেৰেক, পাদে আব্দুলে ফেৰেক ফেৰেক। কি খবৰ আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ 10 মাহৰ মূৰত আমাৰ অন্য এটা পেক ভিডিঅ'লৈ। আৰু আজি আমি নতুন এটা সেশন লৈ আহিছো। আমাৰ লগত আছে আজি আব্দুল মজিদৰ লগত আমি কথা পাতিম। আজি আমাক আব্দুল মজিদে অলপ আইচৰক দিব। আজি সি কথা পাতিব। আজি মই তাক মাতিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। 10 মাহ মানৰ মূৰত আহিছো। আপোনালোকে ভাবিছে হয়তো ইমান দিন ক'ত গ'ল কি হ'ল। তো মই একো হোৱা নাই, মোৰ এক্সাম চলি আছে, গতিকে মই অফ দিছিলোঁ ইউটিউবৰ কাম। এতিয়া মই পুৰা একদম আপোনালোকক ৰেগুলাৰ ভিডিঅ' দি থাকিম। পেংকল আহি থাকিব, ইণ্টাৰভিউ আহিব, ব্লগিং আহিব, এনেকুৱা শ্বৰ্ট ফিল্মৰ কিবা কিবি কাম আহি থাকিব, কভাৰ চভাৰ এনেকুৱা মিউজিক চিউজিক আহিব। চ' আপোনালোকে চেনেলটো চাব। আৰু আমাৰ লগত আহি আছে আব্দুল মজিদ। মই আব্দুল মজিদক মাতিব ওলাইছোঁ। আৰু আপোনালোকে যিসকলে এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব যি মন আছে কৰি দিব না, কৰি দিয়ক না, কি আহি যায়। তো আহক আব্দুল মজিদক মাতিছোঁ। আব্দুল মজিদ তুমি আহিব লাগে। আব্দুল মজিদে আহিছে। মোৰ একেলগে সৰু পৰা পঢ়ি অহা আব্দুল মজিদ ভাই। নমস্কাৰ দিদিয়া ভাই। আজি তোমাৰ খবৰ কেনেকুৱা? বহুত দিনৰ মূৰত আচ্ছা, এইখিনি কথা এটা কৈ দিওঁ। ই হৈছে এটা শ্বৰ্ট ফিল্ম মানে এক্টৰ বুলিয়ে কৈছোঁ মই। ই বহুত ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্মবিলাক কৰে আৰু কভাৰ ভিডিঅ' কৰে। চ' ই মানে পাপু ইণ্ডিয়াৰ লগত থাকে আৰু এনেকৈ আমাৰ ডাঙৰ ইউটিউবাৰ কেইটামানৰ লগত থাকে, মানে কাম চাম কৰে, তেখেতলোকক সহায় কৰে, তেখেতলোকৰ পৰা সহায় লৈ তেনেকৈ থাকে। গতিকে সি আজি আমাক পেংক আইচৰক দিব আমাৰ চেনেলটো, মানে উদ্বোধন কৰিব ফাৰ্ষ্ট পেংক কলটো। গতিকে তুমি আজি কাক পেংক কল কৰিবা? কাক কৰিম? পাপু এমদে কৰিলেতো মোৰ মাতটো গমেই পাব। পাপু দা অলপ দিয়া। আসাম জেডৰ লগত কৰিলা। সকলোৱে চিনাকি বেহাবাৰী আত্মত যে মুকুল দা। অচিমিৰে কাদা আজি তুমি ধৰিব পাৰিব, বেলেগকো মাত দিব লাগিব। হয়। তেওঁৰ লগতে কৰি দিওঁ কি? তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই উপস্থিত আছোঁ আজি আমাৰ অবিনাশ ভাইৰ লগত ডেভেলপ আছাম। আৰু আজি আমাৰ সকলোৱে চিনাকি বেহাবাৰী আউটপোষ্ট মুকুট দা। আজি মুকুট দাৰ লগত পেংক কল এটা কৰিবলৈ গৈ আছোঁ। গতিকে আপোনালোকেও চাই গৈ থাকক ভিডিঅ'টো কেনেকুৱা পায়, কি আজি ভাল জমাবৰ চেষ্টা কৰিম বাৰু। কি কয় বাৰু? আমি তোমাৰ তাত নাম্বাৰ আছে বাৰু মোৰ তাত। ছেভ কৰি থৈ দিছে। মোকে দি দিয়া। মোৰ পৰা কৰা আছে, একো নাই বাৰু। মোৰ বেলেগ এখন চিম আছে, এখনৰ পৰা কৰি দিম বাৰু। মোৰ এখন চিম মুকুট দাদা ছেভ আছে, এখন চিম ছেভ নাই বাৰু। ঠিক আছে, আৰম্ভ কৰি দিম। কোনটো ৰিচিভ কৰা নাই, কিবা বিজি আছে চাগে। কোনটো ৰিচিভ কৰা নাই মানে বিজি আছে চাগে। কাটি দিছে। মুকুট দাদালে আজি কোৱা নহ'ব। পাপু দাকে মাৰো নেকি? পাপু দালৈ কৰা যায়, ঠিক নাই। কৈছো পাপু দাক কি হয় বা পাপু দাই তুমি কথা পাতিবা নে? তুমি পাতা, মোৰ মাল হেল্ল'। নমস্কাৰ বাবু দা। আমি মানে নগাঁৱৰ পৰা ক'লো। কোৱাচোন। বাবু দা আপুনি ফ্ৰী আছে নেকি বাৰু? বৰ্তমান মই খেলি আছিলোঁ বাৰু দেই। অলপ সময় মানে 10 মিনিট বা 15 মিনিট এটা দিব পাৰিব নেকি আমাক কথা পাতি? হয়, এতিয়া মানে মই ক্ৰিকেট খেলি আছোঁ, ফিল্ডাৰ হৈ আছোঁ। এতিয়া দিব নোৱাৰিম বুজিছা। মানে আমাৰ এই গানৰ মানে আপোনাৰ মানে আমি গান এটা কৰি আছোঁ। গতিকে আপুনি মানে অলপ এক্টিং কৰি দিব লাগে।
আজি নহয় মানে আৰু বিহু পাছত আৰু গানটো শুনি ল'ব লাগিব দিয়া বুজিছা। শুনিব বাৰু এনেই আপোনাৰ মোৰ মানে লগতে মই মানে দাদাৰ মানে গানবিলাক কৰোঁ আৰু মানে এডিটিং কৰি দিওঁ মানে দাদা আছে গায়ক দা সেই গায়ক দাই কথা পাতিব এতিয়া দেই আপোনাৰ লগত আপুনি ৰ'বচোন অলপ বেয়া নাপায় যদি পাবো দা মানে কি ল'ৰাটোৱে কিবা গান এটা কৰে বোলে আপুনি ফ্ৰী আছে নে বাবু দা মই বল খেলি আছো মানে কি ল'ৰাটোৱে বোলে কি গান কৰে বোলে বুজিছে তাকে আপোনাক বোলে মাতে মাতিব নেকি কথা পাতি লওকচোন আপুনি ভালকে দিয়া ভালকে কথা পাতি দাদা মানে আমি গান এটা ৰচিছো দেই ভাল কথা আগুৱাই যাব লাগে তেনেকে গানটো মানে আমাৰ ৰচা হৈ গৈছে অলৰেডি এডিটিং পুৰা ৰেকৰ্ডিঙো হৈ গ'ল মিউজিকো হৈ গ'ল কমপ্লিট এতিয়া অফিচিয়েল ভিডিঅ' এটা মানে আমি ৰিলিজ কৰিব লাগে তাকে মানে আপুনি আৰু বুজাব পাৰিলে পাক আহিব লাগিছিল আৰু এক্টিং অলপ কৰি প্ৰাইচটো অলপ বেছি হ'ব দেখোন প্ৰাইচটো কিমান মান হ'ব বাৰু এনে প্ৰাইচটো কথা পাতিম বাৰু আপোনালোকে পাৰিব নে নাই বাৰু 1 লাখ হ'ব পূজা 1 লাখ 2 লাখ লাগিব আৰু মানে কি আমাৰ বেহাবাৰী যে বেহাবাৰী মুকুটদাও আহিব দিয়ক আপুনি লগ পাব তেখেত নাজানো মই এইটো প্ৰাইচটো আমাৰ বেছি হ'ব পূজা মোৰ দুটাত প্ৰাইচটো বেছি হ'ব মানে অলপ 20,000 মান দিম বুলি ভাবিছিলো 40 মান দি দিম না 20 দি দিম 40 মান পায় যদি আৰু নোৱাৰিম দিয়া মোক 50 লাগিব পূজাকো 50 লাগিব আপুনি কিবা এটা কম কৰিব নোৱাৰে নেকি দাদা ককাই ভাই বুলি নিজৰ ককাই ভাই আৰু আপুনি আজি আমাৰ কাম অলপ কৰি দিয়ক আমি কেতিয়াবা আপোনালোকক কাম অলপ কৰি দিম তেনেকে আগবাঢ়ি যাব লাগিব নহয় জানো একেখন ডিষ্ট্ৰিক্টৰ বুলি ক'ব পাৰি এতিয়া আমাৰ হেল্ল' হয় দাদা কওকচোন 50,000 বেছি কমাব নোৱাৰিম 5 টকা কমাম 10 টকা কমাব পাৰিম আৰু এই 10 টকাটো বহুত কমাই কৰিছে আপুনি আৰু অলপ কমাই কওক কিবা 20-30 হাজাৰ মানকৈ কমাই কওক দুইটা পোৱা তেতিয়াহে আমাৰ মিলাব পাৰি নহয় জানো যিহেতু প্ৰথম গানটো কৰিছো আমি আপুনি সহায় অলপ কৰি দিয়ক আৰু নিজৰ ভাইটি আৰু 20 টকা কমাম 40 টকা কমালে নহ'ব পাব দা সেই কৰিব দিয়ক 30 মানকে লৈ ল'ব ন 60 লৈ ল'ব 30 মানকে লৈ ল'ব আৰু আমি মানে গানটো বাজেটটো মানে তেনে কম কৰিছো ন কম কৰিছো নতুন গান যিহেতু সহায় অলপ কৰি দিয়ক সহায়টো কৰিব লাগিব নিজৰ ভাইটি বুলি আৰু আপুনি আমাৰ ওচৰে আৰু ইমানটো কি ডিষ্ট্ৰিক্টখন কেইদিনো হৈছে নহয় জানো 100 টকা 20 টকা 10 টকা লাগি আছে কেলে দাদা 20-30কে কমাই দিয়ক 30 ল'ব বুলি কৈছো আৰু আমি নহয় জানো ভাইটি 1 লাখৰ পৰা 100 টকা কমাই দিবা যদি হয় ফোন কৰিবা নহ'লে কাটি দিছো দেই ফোনটো কাটি দিলে পাবুদাই চ' এতিয়া আমি আকৌ এবাৰ কৰিবলৈ ট্ৰাই কৰিম পাবুদাই চাগে ব'ৰ হৈ গৈছে চ' আকৌ আমি নেক্সট বাৰ ট্ৰাই কৰি আছো হেল্ল' পাপুদা ফোনটো কাটি দিলে মই বিজি আছো বুলি কোৱা নাই বল খেলি আছো ভাগৰ লাগি গৈছে মানে কি মানে এবাৰ ই কথাটো পাতি দিয়ে মানে ফাইনেল কথা মানে আমাৰ এতিয়া বেহাবাৰী মুকুটদাতে তেওঁ প্ৰতিযোগিতা আহিম বুলি কৈছে আপুনি বাৰু আহিব নোৱাৰিব নে 30 মানত ওচৰতে মাছখোৱা মানে আপোনাৰ মাছখোৱা পৰা নগাঁৱলে কিমান দিন নহয় কিমান দিন এইখিনি আপোনাৰ দৰকাৰ পৰা আমি আপোনাৰ গাড়ীখন তেলটো ফ্ৰী কৰি দিম তেলটো ফ্ৰী কৰি দিম তেলটো নহয় কোনটো মাছতে পঠিয়াই দিম বুলি ভাবি আছো ঠিক আছে কি দাদা এতিয়া 30ত পাৰিবনে আপুনি পিছত মোৰ তেল ভাড়াটোৱে নহয় কেনেকে যাম নহয় তেল ভাড়া মানে আপুনি সেই গাড়ীখন কি গাড়ী নগাঁৱলৈ আহোঁতে 30,000 টকা 60,000 টকা যাব নেকি বাৰু তেলত হয় আপুনি কি ক'ৰপৰা বনাই আনিছিলে বাৰু গাড়ীখন ইমান তেল খাই যে এনেকে হ'লেচোন অসমৰ তেল ডিপুবিলাক বন্ধই হৈ যাব দাদা হয় নেকি ঠিক আছে দিয়ক দাদা নাকাটিব ৰ'বচোন ৰ'ব আপুনি এতিয়া ফাইনেল 30,000 পাপু মুকুটদাত আহিম বুলি কৈছে
আমি 60 দিম বুলি কৈছো ন হয় হয় তাৰপাছত পূজা বৌ আহিব 60 দিম বুলি কৈছো মানে 60 এটাত নহয় মানে মোৰ টিমটো অলপ ডাঙৰ যে টিমটো মানে শুনকচোন পাপুদা আমি মানে টিম মানে কি জানে আমাৰ মানে ইফালে মানুহ থাকিবই দেই আপোনাৰ কোৰিঅ'গ্ৰাফিৰ কাৰণে এক্সট্ৰা মানুহ এজন থাকিব আমি মাতিম কোৰিঅ'গ্ৰাফিৰ কাৰণেও মানুহ এজন ভাইটি আমাৰ অহা সপ্তাহ মানৰ পৰা ষ্টাৰ্ট কৰি দিম নেকি ভাইটি মানে শুনকচোন পাপুদা আপুনি আৰু পূজাবহে আহিব লাগে আৰু মুকু দাদা থাকিব এইফালে মানে কি কৈছে মই পাছত কথা পাতিম মই টিম মানে কি জানা মানে আমাৰ মানে কোৰিঅ'গ্ৰাফি আহিব আপোনাৰ বিমল বৰা যে বিমল বৰা বিমল বৰাৰ লগত কথা পাতিছিলো তেওঁ আহিম কথা পতা হৈ আছে মই ক'লো মোক সুধিছিলে মানে এক্টৰ কোন কোন আহিব তাৰপাছত ক'লো বেহাবাৰী মুকু দাদা আহিব তাৰ পৰা হেৰি আহিব আপোনালোকৰ কথা ক'লো তাৰ পৰা কৈছে মোক কথা পাতি থাকো বাৰু তেনেকে ল'ব বুলি ক'লেচোন আপোনালোকে বিমল বৰা ঘৰ কি ক'লে দাদা বিমল বৰা ঘৰ ক'ত বিমল বৰা ঘৰ হৈছে আপোনাৰ হেৰি ভূবন্ধা কি বুলি কয় যে ভূবন্ধা নে কি কয় যে মৰিগাঁৱত আচ্ছা আচ্ছা হেল্ল' দাদা শুনিছেনে শুনি আছো কওক আপোনালোকে মাতটো বেলেগ বেলেগ লাগিছে যে মাতটো মানে আপোনালোকে পাৰিবনে নাই হেল্ল' পাপুদা মাতটোচোন আপোনাৰ বেলেগ বেলেগ লাগিছে পাপু হয় কোন ক পাপুদাক দে আপুনি আপোনাৰ লগত কথা নাপাতো ন আমি পাপুদাৰ লগতে কথা পাতিম মই কৈ আছো ক পাপুদা মাতটো বেলেগ বেলেগ লাগিছে মাতটোচোন বেলেগ বেলেগ লাগিছে অলপ গৰম হৈ গৈছে দেখোন নাই পাপুৱে কৈ আছো গম পোৱা নাই নেকি মানে কি দাদা ৰ'ব না তুমি কি কৈ আছা মই কথা পাতি আছো হেৰি নহয় তোমালোক গৰু পানী খাব হয় নাই জানো কি ক'লে দাদা গৰু পানী খুৱাব হয় নাই জানো আবেলি নাই দাদা এই মানে কি আমি আপোনাৰ সেই ঘৰৰ ভিতৰতে আছো মানে কি কথাটো আমাৰ গৰুটো বেছি দিলো নহয় গৰু পানী খুৱাব হৈছে বোলে টাইম হৈছে তোমালোকৰ যোৱা নহয় দাদা এই কথাটো শুনিব না দাদা হেল্ল' তোমালোকৰ ঘৰত আকৌ মা দেউতাক চেন্দিলে খুৱাব পানী চেনি গৰু পানী নহয় দাদা ফোনটো নাকাটিব না আমাক অলপতো কথা পাতক ন আপুনি আজি আপুনি ইমানখিনি লেভেল দিলেতো আমাৰ বেয়া লাগে ন আপুনি যিহেতু আমাৰ চিনিয়ৰ ন মৰিগাঁৱত হেল্ল' আপুনিতো আমাৰ চিনিয়ৰ ন মৰিগাঁও আপুনিতো তেনেকে ক'লে বেয়া লাগিব ন সেই আপোনাৰ গানটোৰ নাম দিলো সেই আপোনাৰ কি ঢেকীয়াতলি মানে আমাৰ মনৰ কথাষাৰ কৈ দিলে আপুনি ঢেকীয়াতলি পেৰেক পেৰেক তাতে পাদে আব্দুলে ফেৰেক ফেৰেক হেল্ল' পাপুদা মই মানে গান এটা ৰচিছো হা ঢেকীয়াতলি পেৰেক 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 তাতে হাগে আব্দুলে পেৰেক পেৰেক হেল্ল' পাপুদা বেয়া নাপাব এইটো এটা প্ৰেংক কলহে আছিলে দিয়ক টিং 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 হেল্ল' পাপুদা মাতটো অহা নাই নেকি এইটো এটা প্ৰেংক কলহে আছিল দিয়ক পাপুদা বেয়া নাপাব মই কোনে ক'লো কচোন আব্দুলে মোক পৰা সেইকাৰণে ফোন মাৰা নাই বেলেগ নম্বৰ মাৰিছো এতিয়া আপুনি আমাৰ গানটো কেতিয়ালৈ কৰিব আহিব কৰিম 50,000 যেতিয়া দিয়া মানে কি ঢেকীয়াতলত আৰু গানটো মই বিজি হৈ আছো খেলি আছো দিয়া হ'ব দিয়া মই আপোনাৰ লগৰ এটা ফোন কৰিলো নাপাব আৰু নাপাওঁ দিয়া ঠিক আছে আমাৰ চেনেলটোৰ কথা অলপ কৈ দিয়ক পাৰিলে বেয়া নাপাওঁ যদি চেনেলটো সকলোৱে চাব সকলোৱে বৰ্তমান চাই আছে যদি ছাবস্ক্ৰাইব কৰা নাই ন সেইখিনিয়ে আৰু কি ক'ম আৰু চাব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো দবাই দিব ঠিক আছে দিয়ক পাপুদা আপোনাক বিহুত লগ পাই আছো আপোনাৰ বিহু প্ৰগ্ৰাম আছেনে নাই বাৰু বিহু প্ৰগ্ৰাম ৰাখিছেনে নাই বাৰু বিহু প্ৰগ্ৰাম ৰাখিছোঁ এই মৰিগাঁৱত ক'ৰবাত ৰাখিছেনে বিহু প্ৰগ্ৰাম ঠিক আছে মৰিগাঁৱত ক'ত ৰাখিম দিয়ক একদম লগ পাম দিয়ক জেগাতে পাম ঠিক আছে দিয়ক